1000কৈ অৰুণোদয় আঁচনিক অনুমোদন জনাম। ইতিমধ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্মাণৰ কাম চলি আছে। আমি ডিচিক এফিডেভিট সহি কৰাৰ কাৰণে ইতিমধ্যে আমি কাগজ পত্ৰ গতাই দিছো। ৰাইজে এফিডেভিটখিনি সহি কৰি দিয়াৰ লগে লগে আমি কাৰ্বি আলং জিলাত নতুনকৈ প্ৰায় 20,000 মহিলালৈকে আমি অৰুণোদয় আঁচনিৰ সহায় আগবঢ়াব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আগতে অৰুণোদয় আঁচনি প্ৰত্যেক মাহত 1250 টকা আছিল। কেইদিনমানৰ ভিতৰতে আমি অৰুণোদয় আঁচনি মাহত 1400 টকালৈকে আমি বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে আমাৰ কাৰ্বি আলং জিলাত বহুবিলাক আত্মসহায়ক গোট আছে। আগতে আমি গ্ৰুপক টকা দিছিলো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে গ্ৰুপকটো টকা পাই থাকিব, কিন্তু আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক আমি ব্যক্তিগতভাৱেও 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। তাৰ কাৰণে আমি 2 এদিনতে আপোনালোকৰ বেংক একাউণ্ট আদি পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিম। কাৰ্বি আলং জিলাৰ বহু মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। অহা 10 তাৰিখে আমাৰ চৰকাৰৰ 2 বছৰ পূৰ্ণ হ'ব। আজি আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুকেইটা নিযুক্তি আজি আমি ৰিজাল্ট এনাউন্স কৰিছো। ৰাতিপুৱা মই দেখা পাইছো যে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি কাৰ্বি আলঙত প্ৰায় 1000 নতুন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, 2খন কাৰ্বি আলং জিলা মিলি। কিন্তু মই আশা কৰোঁ যে আমাৰ ৰাজ্যখনত আৰু বহুত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকিব। অসম পুলিচতো আমাৰ হিলছ ট্ৰাইবৰ বাবে আমাক বহুত জোৱানৰ প্ৰয়োজন আছে। কাৰ্বি আলং জিলাৰ ডেকা ল'ৰা ছোৱালীক অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহত আবেদন কৰিবৰ বাবে মই আজিৰ এই দিনটোতে আহ্বান জনাম।